বন্ধুসকল ওয়েলকাম জানাইছো ইউটিউব চ্যানেললৈ মই ভবেশ ক্ৰেজিবয় থলুৱাভাৱে পুখুৰীত মীন পালন কিদৰে কৰা হয় বা কেনেকৈ কৰা হয় সেই বিষয়ে কিছু আপোনালোকক মই কম আৰু মই এটা কথা কৈ লওঁ এই পুখুৰীটো মানে মোৰে হয় আসলতে মই চেষ্টা কৰিছো মীন পালন কিদৰে কৰিব পাৰি বা আমি কেনেকৈ কৰিলে আমি মীন পালনৰ পৰা সুফল পাম বা লাভান্বিত হ'ব পাৰিম গতিকে থলুৱাভাৱে কেনেকৈনো কৰে চাওকচোন বলক এয়া দেখিছে আপোনালোকে মানে এটা বাচনত কি কৰিছে আধাৰ লৈ গৈছে মানে মাছক দিয়া আধাৰ সেই আধাৰ মানে পুখুৰীত আমি এতিয়া দিম এতিয়া আবেলি 4:30 বাজিছে আৰু আধাৰ দিছে দেখিছে এয়া দিলে এনেকৈ আমি আবেলি সময়ত বেছিকৈ দিয়া হয় বা ৰাতিপুৱাও দিব পাৰি বা দুপৰীয়া তেনেকুৱা কোনো সময় নাথাকে যে মাছক আধাৰ দিয়া তেনেকুৱা সময় কোনো নাথাকে গতিকে আমি যেতিয়াই সময় পাওঁ তেতিয়াই তেনেকৈ আমি মাছক আধাৰবোৰ দি যাওঁ আৰু বৰ্তমান পুখুৰীত মাছ কি কি আছে এইটো মই কৈ দিছোঁ বিশেষকৈ ৰূপচান্দা আছে এয়া যি আধাৰ দিছোঁ এয়া মানে বিশেষকৈ মানে ৰূপচান্দাৰ কাৰণে হয় কিন্তু লগতে আৰু অন্য মাছো আছে দিয়কচোন পুখুৰীত অকল যে ৰূপচান্দাই কৰিছে তেনেকুৱা নহয় ভকুৱা আছে বা গ্ৰাছ কাটো আছে বা তেনেকুৱা বিভিন্ন ধৰণৰ মাছ আছে বা মাছ এৰিছোঁ আমি গতিকে ইয়াত বৰ্তমান এই যিটো আধাৰ দিছোঁ এইটো মানে সকলোতকৈ প্ৰিয় মানে ৰূপচান্দাৰ কাৰণে সিহঁতে কি কৰে আপোনালোকে দেখা পাবই চাগে আধাৰটো দিয়াৰ পিছতে অলপ পিছতে চাব 5 মিনিটো নালাগে মানে কেনেকৈ খাবলৈ আহিছে দেখিছেনে আপোনালোকে দেখিছে আকৌ চাব আকৌ অলপ পিছত মই আকৌ আধাৰ আৰু দিম এনেকৈ বেলেগ বেলেগ জেগাত এটা জেগাত আধাৰটো নিদিওঁ বাৰু বেলেগ বেলেগ পুখুৰীৰ বিভিন্ন কোণত আমি আধাৰবোৰ এনেকৈ দি যাওঁ আৰু তেতিয়া সেই মাছবোৰে তেনেকৈ আহে কাৰণ পুখুৰীৰ পানীৰ তলততো কিমান মাছ আছে ধৰিব নোৱাৰে বহুত মাছ আছে গণিবও নোৱাৰে গতিকে এটা জেগাতে যদি আধাৰটো দিয়ে তেতিয়া মানে সিহঁতৰ মাজতে কাজিয়া লাগে আমাৰ যেনেকৈ এই ছাপ'জ মানে কুকুৰকে বা কিবা চৰাই চিৰিকটিকে আমি কিবা আধাৰ দিলে তেনেকৈ একেলগে এটা জেগাত দিলে বহুত চৰাই চিৰিকটি থাকিলে সিহঁতৰ মাজত কাজিয়া লাগে ন তো মাছৰো ঠিক তেনেকুৱাই হয় গতিকে পুখুৰীটো অনুযায়ী আমি আধাৰ বহুত পুখুৰীটো ডাঙৰ আছেতো কিছু পৰিমাণে হ'লেও গতিকে আমি এটা কোণতে আধাৰটো দিয়া নাই 2-3টা জেগাত আমি আধাৰটো দি দিছোঁ পানীত আৰু মাছবোৰেও তেনেকৈ খাবলৈ আহিছে এতিয়া দেখিছে খাই আছে কি ধুনীয়াকৈ পানীবোৰ একদম ঘোলা কৰি দিছে মানে পূৰা আৰু মানে যুদ্ধ আৰু তেনেকুৱা আৰু যুদ্ধ কৰি কৰি খাইছে আৰু ই খাব মানে সি খাব পাৰে সি খাই দিয়ে নেকি তেনেকুৱা আৰু দেখিছে কিমান ধুনীয়া এটা ভালো লাগে চাই আচলতে আপোনালোকক মই দেখাব চেষ্টা কৰি চাওক আৰু এনেকৈয়ে থলুৱাভাৱে মীন পালন কৰিবলৈ চেষ্টা কৰি আছোঁ অলপ গতিকে আপোনালোকে অলপ কমেণ্ট কৰিবচোন যদি আৰু কিবা বেলেগ ধৰণেও কৰিব পাৰি তেনেকৈ মই চাম বাৰু কমেণ্টবিলাক বা শিকিব পাৰিম আপোনালোকে জনাব কেনেকৈ কি কৰিব পাৰিম আকৌ মীন পালন মই নতুন বা বেছি দিন বছৰো হোৱা নাই মীন পালন কৰিবলৈ চেষ্টাহে কৰি আছোঁ আৰু এই ৰূপচান্দাবোৰ বৰ বেছি ডাঙৰ হোৱা নাই ধৰক আৰু কি হাতৰ তলা বুলি ক'ব পাৰি বৰ বেছি ওজনত কেজিত ধৰক 10টামান উঠিব বা 8টামান উঠিব এনেকুৱা হৈছে বৰ বেছি ডাঙৰ হোৱা নাই 100 গ্ৰাম 150 গ্ৰাম এনেকুৱা হৈছে এটা মাছত দেখিছে আকৌ মই অন্য এটা কোণত দিছোঁ পুখুৰীত দেখিছে আধাৰটো আৰু এই আধাৰটো কিন্তু ঘৰুৱা আধাৰ নহয় আচলতে এইটো আমি কিনিব লাগে মাছৰ আধাৰটো জানেই আপোনালোকে কিনি আনিছোঁ আৰু এনেকৈ ডেইলি বা এদিনৰ মূৰে মূৰে আমি এনেকৈ পুখুৰীটোত মাছক এনেকৈ আধাৰ দি থাকোঁ আৰু ভিডিঅ'টো সৰুকৈ বনাই দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে বাই বাই